খবৰ আপোনালোকৰ হাতৰ সকলোৱে ভালে আছে আৰু মোৰো আপোনালোকৰ হাতৰ একদম মজা আৰু আজি একদম লাষ্ট বছৰৰ ৰবিবাৰটোত ভিডিঅ'টো ষ্টাৰ্ট কৰিছো কাৰণ আজি হ'ল নিউ ইয়েৰ আজি 2023 বাই বাই দি 2024 আগুৱাব লাগে আৰু 2023 আপোনালোকৰ বাৰু কেনেকুৱা গ'ল জনাবচোন মোৰতো ভালেই গ'ল কিন্তু লাষ্টৰ মাহত অকমান দিগদাৰি গ'ল দেউতাৰ অলপমান বেমাৰ হ'ল এক্সিডেণ্ট হ'ল গম পাইছিলে So সেইটো কাৰণে অকমান বেয়া লাগিল বাকি বছৰটো বহুত ধুনীয়া আছিলে বহুত শাইনিং ফুল আছিলে আৰু এইটো বছৰতে মোৰ ৰিসেপশনো গৈছে বিয়াৰ তো বহুত ফানফুল আছিলে আৰু মই বহুত বস্তু শিকিবও পাইছো আপোনালোকে পাইছেনে জনাব দি মোৰতো বহুত এনজয়েবল হ'ল তো আপোনালোকৰ কেনেকুৱা হ'ল জনাব কমেন্টত আৰু বল ভিডিঅ'টো ষ্টাৰ্ট কৰো আজি কেনেকৈ কি কৰো ক'ত খানা খাও আজি দিনটো কি কৰো আপোনালোক সব দেখাম কিন্তু দিনটো বুলি ক'ব গ'লে ব্ৰেকফাষ্টটো মই খালোৱে আৰু এতিয়া লৈ লৈছোঁ ভাতকেইটা কাৰণ গধূলি মাছ মাংস চলিব সেইকাৰণে এতিয়া খুতুৰা শাকৰ ভাজি আৰু চাটনি আৰু ভাত ধুনীয়াকৈ খাই লওঁ আৰু এনেকৈ আমি ওলাই আহিলোঁ আৰু ভাতকেইটামান খালোঁ খাই লৈ এতিয়া ওলাই আহিছোঁ কাৰণ আজি নিউ ইয়েৰৰ লগতে চেলিব্ৰেট কৰিম দেউতাৰ বাৰ্থডে কাৰণ দেউতাৰ জানুৱাৰী 1 তাৰিখে বাৰ্থডে আৰু আমি সদায় 31 তাৰিখে ৰাতি 12টা বজাত দেউতাৰ কেকটো কাটো দেউতাই গম নাপায় দেউতাই নিজৰ বাৰ্থডে কেতিয়াও মনত নাথাকে বা থাকে যদিও নাজানো নকয় নে কি সেইকাৰণে কেক আনিব গৈ আছোঁ মানে গিফ্টটো লৈ আহিম পাপাৰ কাৰণে কি আনিম দেখাম যেনে দেউতা আমাৰ বাৰ্থডেবোৰ ইমান ডাঙৰকৈ চেলিব্ৰেট কৰে দেউতাটো বনতা হে আৰু আমাৰ দেউতাই ইমান ডাঙৰকৈ চেলিব্ৰেট কৰিলে অলপ বেয়া পায় সেইকাৰণে সৰু সুৰাকেই হওক কেনেকৈ চেলিব্ৰেট কৰোঁ সেইখিনিও দেখাম আৰু ক'ত গৈ আছোঁ দেখাই আছোঁ আৰু বাৰ্থডে যিহেতুকে গিফ্ট এটাতো ল'ব লাগিব কিন্তু গিফ্ট ল'ব এৰি মোৰ কাপোৰ চোৱাতহে মই ব্যস্ত ফেঞ্চিত গ'লে যে মোৰ চব বস্তু একেবাৰে উঠাই আনিব মন যায় আপোনালোকৰ মন যায় নে কওকচোন আমাৰ ফেঞ্চিখন এখন সৰজনী মাৰ্কেটেই আৰু দেউতালৈ গিফ্ট লোৱা হৈ গ'ল আৰু আজিও মানুহ নথকা নহয় ফেঞ্চি বজাৰত পুৰা মানুহ আৰু এতিয়া আপোনালোকক দেখুৱা আৰু ক'ৰ পৰা কি ল'লোঁ তাতে ঘৰত গৈ দেখাম কি ল'লোঁ নল'লোঁ কাৰণ এতিয়া যদি চাই ৰাতি ঘৰত যায়নো কি চাব আৰু নহয় জানো ৰাতি চাব কি দিম ন দেউতাক চ' এতিয়া গৈ আছোঁ বাকী বজাৰখিনিও কৰি লওঁ শিকি লওঁ আৰু দেউতালৈ গিফ্টটো ল'লোঁ লগতে মোৰ কাৰণেও কিবা এটা ল'লোঁ আৰু কি ল'লোঁ কালি ভিডিঅ'ত দেখিব মই আজি নেদেখাম কালি দেখাম কালি আকৌ ৰাতিপুৱা পৰা ব্লগ ষ্টাৰ্ট কৰিম তাতে এতিয়া উঠি লওঁ স্কুটিত এইটো গৈ লওঁ আৰু যিহে ভিৰ আৰু 31 জানুৱাৰী বুলি মানুহ কম হ'ব বুলি ভাবিছিলোঁ কিন্তু মানুহ বেছি গৈ আছোঁ আৰু বস্তু ল'বলগীয়া আছে দুটামান ঘৰত লৈ লওঁ ন আৰু গাইজ এতিয়া আহি পালোঁ চানমাৰী ব্ৰিজ আৰু পুৰা লাগি গৈছে ভোক কাৰণ ভাত খাই আহিছিলোঁ 12টামান বজাতেই আৰু কিবা এটা খাই লওঁ সেইবাবে আৰু পুৰা একদম সূৰ্যৰ পোহৰটো পৰিছে মুখত কি খাওঁ এতিয়া চাওঁ আৰু আমি সদায় কলেজৰ পৰা তাতেই খাওঁ তাতে খাম বুলি ভাবিলোঁ মানে সদায় তেওঁক কৈ থাকোঁ ইয়াত খাই বহুত ভাল লাগে বহুত টেষ্টি বনাই আনকালে তেওঁ কৈছে তাতে খাই চাওঁ ব'লা খাব নেকি ব'লা তাতে খাওঁ কোনখনত খাওঁ দেখাই আছোঁ ৰ'ব আপোনালোকক আৰু এইখন আছে একদম এছ.কে. পাৰ্কৰ ওচৰত মানে শ্ৰদ্ধাঞ্জলি পাৰ্কৰ যিটো কাৰ পাৰ্কিং আছে কাৰ পাৰ্কিঙৰ একদম ওচৰতেই দোকানখন চ' আপোনালোকেও খাব বহুত বেছি টেষ্টি বনায় আংকালে আৰু এইপিনে আমি লৈ লৈছোঁ ফ্ৰাইড ৰাইচ আৰু চাওমিন আৰু কোৱান্টিটি দেখিছেনে খাই লৈ আহিলোঁ ডাইৰেক্ট কেক ল'বৰ কাৰণে প্ৰাইম বেকাৰ্ছৰ আমাৰ ৱালফৰ্ডৰ ব্ৰিজৰ তলত থকা বহুত টেষ্টি হয় প্ৰাইম বেকাৰ্ছৰ কেক আৰু আহি পাই ফ্ৰেছ হ'লোঁ কাপোৰটো চেঞ্জ কৰা নাই কাৰণ ৰাতি খানা খাবলৈ আছেই নহয় তো ভাবিছোঁ খানা চানা খাই উঠি কানি চেঞ্জ কৰিম একেবাৰে দেউতাই এতিয়া বহাব দিছে চাহটো বহালোঁ আৰু খানা আমি কাৰো লগতে নাখাওঁ আমি ঘৰৰ 4টা মানুহ আমি 4টাই একেলগে খাম ঘৰত ফূৰ্তি কৰি মস্তি কৰি আপোনালোকক দেখাম কি মস্তি কৰোঁ কি নকৰোঁ আৰু কালি কি হ'ল জানেনে দেউতাৰটো বাৰ্থডে লগতে হ'ল ককাৰো বাৰ্থডে মই ককাৰ বাৰ্থডে কি কৰিম মই নাজানো দেউতাৰ কাৰণে ছাৰপ্ৰাইজ অলৰেডি প্লেন কৰিলোৱেই ন কি কৰিম মই নাজানো আপোনালোকে চাই থাকক বহুত ধামাকা হ'ব এইটো ভিডিঅ' দেখাব নোৱাৰিব পাৰোঁ কালিৰ ভিডিঅ'টো দেখাম কিন্তু আজি ভিডিঅ'টো আগতে মস্তি কৰি লওক ন ভিডিঅ'টো চাই চ' বলক আমিনো কি ৰেডি কৰোঁ কি বনাওঁ সকলোবোৰ আপোনালোকক দেখাম ত' ভিডিঅ'টো ধুনীয়াকৈ লাষ্টলৈকে চাই থাকক আৰু মই চাহটো বাকি লওঁ
বাবা আজি কি খানা বনাবা কোৱা কি খানা বনাবা আজি কোৱা আজি গাহৰি আৰু ছাগলী মাংস আৰু মিক্স ভাজি এটা মিক্স ভাজি আৰু বেঙেনা চপ বেঙেনা চপটো লাগিবই নে বেঙেনা চপ মেইন আমি চাহ খাওঁ এতিয়া টমাটো কাটি হ'লে মই এতিয়া চব্জিখিনি কাটো আৰু আৰু যদি মোক ইনষ্টাগ্ৰামত ফ'ল' কৰা নাই জল্দি ফ'ল' কৰি দিয়ক তাতে মই এইটো ৰেচিপি ভিডিঅ' দি দিম চিকেন কৰ্ণ আৰু চপৰ ৰাতি 10টা বাজিলে আৰু এতিয়া মাংস আহি গ'ল ভাজা মাংস খাবলৈ পুৰা নাই আজি খাই লওঁ ধুনীয়াকে আৰু একো নাই দিয়া ওচৰে পাজৰে নাভাবিব আৰু ভাজা মাংস খোৱা যিটো মজা আৰু কতো নাই বেকগ্ৰাউণ্ড মিউজিক শুনিছেনে আৰু আপোনালোকে কি খায় জনাবচোন এইটো হিচাপত কি খানা খালে জনাব কমেণ্টত আৰু নাচা কাৰিকৰম শেষ যাতে এইপিনে দেখিছে আমাৰ গাহৰি বনাইছে এইপিনে মিক্স ভেজ বনাইছে আৰু এইপিনে বনাইছে ছাগলীৰ মাংস আৰু লগতে আছে চাটনি যিটো দুপৰীয়াই বনোৱা আছিলে আৰু এইপিনে বনাইছোঁ বেঙেনাৰ চপ আৰু ধুনীয়াকৈ এতিয়া খাই লওঁ আৰু কাৰণ 12টা বজাত দেউতাক ছাৰপ্ৰাইজটো দিব লাগিব ন সেইবাবে সোনকালে ভাতকেইটা খাই লওঁ 12টা নবজাৰ আগতে গাইজ আপোনালোকে কিহেদি খানা খালে আজি জনাবচোন দেই কমেণ্টত একদম নাপাহৰিব আৰু বলক কেকটো ওলাই লওঁ কাৰণ দুটাই শুনি থাকে আৰু শুইছে বাৰু মই চাই আহিলোঁ এতিয়া ওলাই লওঁ কেকটো লুকাইছোঁ চাওঁ কিতাপৰ মাজত লুকাবলগীয়া হৈছে আৰু কেকৰ বা কি অৱস্থা আছে নাজানো কাৰণ আইচিং কেক হয় ন চাই থাকক গিফ্টটো লৈ বলক আৰু গিফ্টটো দেউতাই ডিগ্ৰীতে থৈ গৈছিলে এতিয়া ওলাই লওঁ ডিগ্ৰীৰ পৰা আৰু গিফ্টটো পেকিং কৰা টাইমে নহ'ল এতিয়া কোনটো দেখাম আপোনালোকক आपका गिफ्ट पापा फेवरेट बस्तु गरम चुला वेलकम দিয়া এতিয়া শুই যোৱা তোমাৰ গাটো ভাল নাই নহয় বাই বাই গুড নাইট হ্যাপি নিউ ইয়ার বাই বাই बाय बाय হ্যাপি নিউ ইয়ার খুন হ্যাপি নিউ ইয়ার रमा रमा তোমার কানে একটা বস্তু আছে কি বস্তু বা বাদ দিয়া মই কেক খাওঁ কেক ক'ত কনচেন্ট্ৰেট বাৰ্থডে বয় শুই গ'ল কিন্তু মই খাই আছো কেক
এইটো মোৰ কাৰণে তোমাৰ কাৰণে গিফ্ট হেপী নিউ ইয়াৰ থেংক ইউ বছৰটো ভালে ভালে যাওক আৰু ন এতিয়া Next one, yeah. চবৰে ভালে হওক আমি দুটা ভালে ভালে থাকো তো আপোনালোকে আশীৰ্বাদ So bye bye ভিডিওটো ভাল লাগিলে লাইক শ্বেয়াৰ কমেন্ট এণ্ড সাবস্ক্ৰাইব কৰিব একদম নাপাহৰিব। নাপাহৰিব so bye bye আৰু লাইকটো আপোনালোকৰ ফ্ৰী হয় তো লাইক কৰি দিব মজ্জা বাই